নমস্কাৰ, মোৰ নাম শ্ৰীপালী। মই এজনী শিক্ষাৰ্থী। 2022 বৰ্ষত মই প্ৰথমবাৰৰ বাবে আচাৰ্য প্ৰশান্তক ইউটিউবত শুনিবলৈ পাইছোঁ আৰু প্ৰায় 1.5 বছৰ ধৰি মই তেখেতৰ লাইভ গীতা ছেশ্যনছৰ লগত যুক্ত হৈ আছোঁ। মই তেখেতৰ পৰা বহুতো বিষয় সম্পৰ্কে মই জানিবলৈ পাইছোঁ আৰু সেই বিষয়বিলাকৰ মাজত এটা বিষয় হৈছে শিক্ষা। শিক্ষা এটা সমাজৰ ভিত্তিস্বৰূপ। শিক্ষাৰ অবিহনে এখন সমাজ কেতিয়াও আগুৱাই যাব নোৱাৰে। কিন্তু আজিকালি আমাৰ সমাজত আমি দেখিবলৈ পাওঁ যে ল'ৰা ছোৱালীৰ বাবে শিক্ষা এটা জীৱিকা উপাৰ্জনৰ আহিলাহে হৈ পৰিছে। আৰু সেইবাবে শিক্ষা তেওঁলোকৰ বাবে এটা বোজাৰ নিচিনা হৈ পৰিছে। শিক্ষাৰ প্ৰতি ভালপোৱা লাহে লাহে নাইকিয়া হৈ গৈ আছে। সেই একে পৰিস্থিতিৰ ময়ো সন্মুখীন হৈছোঁ। মই সদায় মাৰ্কছ পোৱাৰ কাৰণে আৰু পৰীক্ষাত ভাল ফলাফলৰ কাৰণেহে পঢ়িছিলোঁ। মই কেতিয়াও পঢ়াৰ কাৰণে পঢ়া নাছিলোঁ। মই কেতিয়াও জ্ঞান অৰ্জনৰ কাৰণে শিক্ষা লাভৰ কাৰণে পঢ়া নাছিলোঁ। কিন্তু যেতিয়াৰ পৰা 2022 বৰ্ষৰ পৰা যেতিয়াৰ পৰা মই আচাৰ্য প্ৰশান্তক শুনিবলৈ আৰম্ভ কৰিলোঁ, তেখেতৰ শিক্ষা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিলোঁ, মই মোৰ শিক্ষাৰ প্ৰতি মোৰ দৃষ্টিভংগী সম্পূৰ্ণৰূপে মোৰ পৰিৱৰ্তন হ'ল। মই এতিয়া অকল মাৰ্কছ পোৱাৰ কাৰণে মই নপঢ়োঁ। মই চেষ্টা কৰোঁ মোৰ যিখিনি পাঠ্যক্ৰম আছে তাৰ পৰা মই যিখিনি শিক্ষা লাভ কৰিব পাৰোঁ, যিখিনি মই শিকিব পাৰোঁ, মই যিখিনি বুজিব পাৰোঁ, মই চেষ্টা কৰোঁ সেইখিনি যাতে মই অৰ্জন কৰোঁ। আৰু এটা ভাল অভ্যাস মোৰ মাজত ডেভেলপ হৈছে বুলি মই ক'ব পাৰোঁ। সেইটো হৈছে মোৰ কিতাপ পঢ়াৰ অভ্যাস। মই আগতো কিতাপ পঢ়িছিলোঁ, কিন্তু আগত মই এটা উচ্চ স্তৰৰ কিতাপ আৰু এটা নিম্ন স্তৰৰ কিতাপৰ মাজত মই ফাৰাক কৰিব পৰা নাছিলোঁ। কিন্তু যেতিয়াৰ পৰা তেওঁক শুনিবলৈ আৰম্ভ কৰিলোঁ, তেতিয়া মই বুজি পাইছোঁ যে এটা উচ্চ স্তৰৰ কিতাপ কি হয়। তাৰপিছত মই লাহে লাহে মহৎ ব্যক্তিসকলৰ জীৱনী, বিশেষকৈ আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ জীৱনী আৰু আত্মজীৱনী মই পঢ়িবলৈ আৰম্ভ কৰিলোঁ। আৰু মই বহুতো বস্তু তেওঁলোকৰ জীৱনৰ পৰা, তেওঁলোকৰ সংগ্ৰামৰ পৰা মই শিকিবলৈ পাইছোঁ। মই বৌদ্ধ সাহিত্য পঢ়িবলৈ আৰম্ভ কৰিছোঁ আৰু মই বহুতো ধৰণৰ কিতাপ পঢ়িবলৈ মই আৰম্ভ কৰিছোঁ। মই লাহে লাহে কিতাপক এটা বন্ধুৰূপে গণ্য কৰিবলৈ মই আৰম্ভ কৰিছোঁ। মই পঢ়িবলৈ এতিয়া মই ভাল পাবলৈ মই আৰম্ভ কৰিছোঁ। আৰু সেইবাবে মই আপোনালোকৰ তাত এটা ৰিকুৱেষ্ট কৰোঁ যে আপোনালোকে যাতে তেওঁৰ ভিডিঅ'ছখিনি চাই তেওঁৰ চেনেলত গৈ পেলাই আপোনালোকে, মই এটা ৱৰ্ডত তেওঁৰ চেনেলটো যদি মই ডেছক্ৰাইব কৰিব বিচাৰোঁ, তেওঁৰ চেনেলটো এটা জ্ঞানৰ সাগৰৰ নিচিনা হয়। আপোনালোকে ইমানখিনি বস্তু আপোনালোকে শিকিব পাৰিব তেওঁৰ চেনেলৰ পৰা। সেইটো আনকাউণ্টেবল, আপুনি শিকি শেষ কৰিব নোৱাৰিব, ইমানখিনি বস্তু আপোনালোকে শিকিব পাৰিব। সেইকাৰণে মই ৰিকুৱেষ্ট কৰোঁ যে আপোনালোকে তেওঁৰ চেনেলটো ভিজিট কৰক আৰু তেওঁৰ ভিডিঅ'ছখিনি চাওক আৰু চবৰ আত্মীয় স্বজন পৰিয়ালবৰ্গৰ মাজত তেওঁৰ ভিডিঅ'ছখিনি শ্বেয়াৰ কৰক। ধন্যবাদ।